নমস্কাৰ ৰাইজসকল বগিজুলি মজলীয়া বিদ্যালয় 2024 বৰ্ষৰ গুণোৎসৱ পোনপ্ৰথমে বগিজুলি প্ৰাইমাৰী বড়ো সাহিত্য সভা লগতে ৰঙাপাৰা নিখিল বড়ো ছাত্ৰ সন্থাই পোনপ্ৰথমে ওয়েলকাম জনাইছে কিন্তু কথাটো হ'ল যিটো বড়ো মাধ্যমৰ ক্লাছ 6ৰ সায়েন্স আৰু মেথছ যিটো বড়ো মাধ্যমত প্ৰশ্ন পেপাৰখন প্ৰকাশ পাব লাগিছিল কিন্তু ইংলিছ মিডিয়ামত প্ৰকাশ পোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে লগতে এই গুণোৎসৱৰ ক্লাছ 6ৰ গুণোৎসৱৰ পৰীক্ষাটো যাতে বগিজুলি প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থায়ে বৰ্জন কৰা হৈছে লগতে বগিজুলি প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ লগতে ৰঙাপাৰা নিখিল বড়ো ছাত্ৰ সন্থাই চৰকাৰক অনুৰোধ জনায় যে এইখন স্কুলত 80 জনকৈ ছাত্ৰ ছাত্ৰী আছে তাত মাথো দুজনহে শিক্ষক আছে সেই সময়ত ইংলিছত পৰীক্ষা দিয়াটো দূৰৰে কথা কিন্তু বড়ো মাধ্যমত লিখাও সম্ভৱ হৈছে সেইহে আশা কৰে যাতে যেটো সময়ত চৰকাৰে যেটো পদক্ষেপ ল'ব লাগিছিল যাতে শিক্ষকৰ অভাৱ কিন্তু সেই শিক্ষকৰ অভাৱটো পূৰণ নকৰাকে কিন্তু যেটো পদক্ষেপ লৈছে সেই পদক্ষেপটো যাতে আমাৰ বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থায়ে যাতে আমাৰ বড়ো মাতৃভাষাটোক চৰকাৰে ধ্বংসলৈ ঠেলি নিছে বুলি দুখ প্ৰকাশ কৰে লগতে চৰকাৰক অনুৰোধ কৰে যে এইখন বিদ্যালয়ত সায়েন্স শিক্ষকো নাই গতিকে অতি সোনকালে সায়েন্স শিক্ষক লগতে যিখিনি অভাৱ শিক্ষক আছে সেইখিনি অতি সোনকালে যাতে চৰকাৰে এপইণ্টমেণ্ট দিয়ে তাৰ বাবেও অনুৰোধ কৰে লগতে এই শিক্ষকখিনিক ইয়াত এপইণ্টমেণ্ট দি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত যাতে উজ্জ্বলৰ কামনা কৰে ধন্যবাদ